Hey Rosto, welcome to my channel Visit Entertainment আৰু আজি আছো মই মোৰ ঘৰত আৰু আজি আপোনালোক মোৰ ঘৰৰ পৰা ৰাখ দেখাম ৰাখ মানে ঘৰৰ পৰা নহয় মানে ৰাখতে যাম কিন্তু কথা হ'ল যোৱাকালি মই ৰাখত গৈছিলো আমাৰ ইয়াতে লখৰাত হৈছিল লখৰা চাৰিআলিত তাতে গৈছিলো চালো কিন্তু ভিডিও এটা বনাইছো মানে কিন্তু কি হয় তাতে বহুত মানে ডিজে বা এনে মাইক চাইলে বহুত বজি থাকে তো এতিয়া তাতে মানে অলপ ভিডিও বনাব মানে ভয় লাগে কপিৰাইট লাগি যায় বুলি কাৰণ বহুত গান বজি থাকে তো কি কৰিলো মই জাস্ট ক্লিপ কিটা বনালো বেছি কথা নকলো তাতে মই বাৰু আপোনালোকক এতিয়া কম কেনেকুৱা কি ডেকোৰেশন সকলো কথা কম তো বলক আজি ৰাখো ভিডিওটো ঘৰৰ পৰা আৰম্ভ কৰো নেকি ভিডিওটো চাওক এতিয়া তো ফাইনালি আহি পালো এইখনে হৈছে দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ এই লখৰা চাৰিআলিতে গাড়ীৰ পৰা নামিলে আপুনি ঠিক ৰাস্তাটোৰ কাষতে এখন পোষ্টাৰ মাৰা আছে গম পাব আৰু বজাৰ চাওক এতিয়া বজাৰ কাপোৰৰ বজাৰ যি লাগে বহুত ডাঙৰ বজাৰ মানে ইয়াতে ৰাখলীলা শ্ৰীকৃষ্ণ ৰাখলীলা এটা মূৰ্তি বিলাক মানে কাৰেণ্টত দিছে মূৰ্তি বিলাক কাৰেণ্টত দিয়া চাব পাৰে ঘূৰি আছে নহয় কাৰেণ্টত দিয়ে মূৰ্তি কিছু সজাইছে দেই ডেকোৰেশ্যন আৰু এই পানীবিলাক যে দেখিছে সেইবিলাক কিন্তু অৰিজিনেল পানী পুৰা অৰিজিনেল এইবিলাক ডুপ্লিকেট নহয় এইবিলাক অৰিজিনেল মোবাইল পেলালে আৰু চাইডত এখন ষ্টেজ আছে কিবা প্ৰগ্ৰাম আছে বোলে ৰাতি কিবা প্ৰগ্ৰেম আছে আৰু সাংস্কৃতিক সন্ধিয়া নেকি আমি বাৰু নাথাকিলো আৰু এয়া চাওঁ দশাৱতাৰ ব্ৰহ্মা কি আছিল চৰি মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম কিবা আৰু এয়া চাওক মানে ইয়াতে এনেকৈ ভিডিঅ' বনালে একদমেই মানে ভয় লাগে আৰু মানে বহুত গান বজি থাকে তথাপিও ভয়ে যিখিনি বনালো সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ বাৰু তথাপিও বাৰু মই মানে যিবিলাক বেকগ্ৰাউণ্ডৰ চাউণ্ড সেইবিলাক বাৰু মই নোহোৱা কৰি আছোঁ আৰু আপোনালোকে বেকগ্ৰাউণ্ডৰ বাবুৰ পেডেল মাৰি গানটো শুনি আছে মই বাৰু ভিডিঅ'টো নোহোৱা কৰি দিম কাৰণ কপিৰাইট লাগি যাব পাৰে আৰু এচা সাগৰ মন্থন চাওক সাগৰ মন্থন কৰি কাৰণে দেৱতাসকলে অমৃত খাইছিল অমৃত অলপমান মৌ খাব পৰা হ'লে ভাল আছিল ৰাসৰ অমৃত কেনেকুৱা বা লাগে অমৰে হ'লো হৈ কিজানি অমৃত খালে পিছত ক'ত পাম নাপাওঁ আৰু বেলেগ চাওক আৰু এই চাওক না বাবুৰ পেডেল সঁচাকৈ পেডেল মাৰি থকা যেন লাগে পিছত বা কাক বহাই দিছে এইটো বাবু সঁচাকৈ পেডেল মাৰি আছে আৰু এইখন চাওক আপোনাৰ আদৰ্শ গাঁওখন বাৰু ঠিকে আছে খেৰৰ আদৰ্শ গাঁও গাই গৰু আছে ছালত কোমোৰা গছত চৰাই বা কিন্তু এই গাঁওখন তেতিয়াহে আদৰ্শ হৈ থাকিব যদিহে কোনো ইয়াতে মানে কি আৰু এইবিলাক সমাজ বিৰোধী কাম যেনে মদ ভাং খোৱা বিড়ি চিগাৰেট খোৱা কিবা কৰা ৰজনী বিমল খাই ইয়াতে পিক যদি নেপেলায় তেতিয়াহে হৈ থাকিব এইখন আদৰ্শ গাঁও নহ'লে বকাসুৰ বধ বকমানেতো জানে বগলী অসুৰক বধ কৰিছিল চাওক আৰু বকাসুৰ বধ আহিব তাৰপিছত এই কৃষ্ণৰ প্ৰথম প্ৰতিপাদন এইখিনি চাওক না গোপিনী বস্ত্ৰহৰণ যেতিয়া গোপীনসকলে গা ধুব গৈছিলে মানে শ্ৰীকৃষ্ণটো দুষ্ট আছিল ন সৰুতে কি কৰিছিলে গোটেই কাপোৰখিনি মানে লৈ গৈছিলে আৰু এইটো চাওক কংস বধ
কৃষ্ণ কংসবধ বাপৰে ভাগিনকৰ দ্বাৰা মোমায়েকৰ হত্যা কৃষ্ণ জন্মদাত্ৰী পিতৃ বসুদেৱ চৰি দাঁতি নহয় দাতা শ্ৰীকৃষ্ণৰ জন্মদাতা পিতৃ বসুদেৱ বজাৰখন মানে গমনে নাপায় মাইক বজি আছে ইয়াতে বজাৰখন চাব মানে বজাৰ চাওক না আপোনাৰ কি লাগিব ইয়াতে বেগ পুতলা ঘড়ী কাপোৰ কানি জোতা চেণ্ডেল কি লাগিব চব পাব চব এই চাওক বেগ চাওক না বস্তু চাওক দোকানত এই পুতলা চাওক হে গোটেই দোকানখনে পুতলা পুতলা কৰি দিছে বাপৰে দেন পুতলা কিন্তু দোকানীটো এবাৰ কাপলেটৰ দোকানত আহিলো কিবা কিনিম বুলি কৈছিলো কিন্তু যিহে দাম ক'লে দাম শুনি বস্তু লোৱা বস্তু তাতে আছিলো এই ডিছখন চাওক এই ডিছখনৰ দাম সুধিলো কিমান যিটো দাম ক'লে বাপৰে 120 টকা ক'লে এখন ডিছত কোনে লয় 120 টকাত বাদ দিয়াৰ টুপি চাওক কেনেকুৱা ধৰণৰ টুপি লাগিব পুৰণা নতুন আদি পুৰণা যেনেকুৱা লাগে এনেকুৱা টুপি চাওক আৰু এই ওপৰৰ টুপিকেইটা চাওকচোন কোনে বাৰু পিন্ধে এই টুপিকেইটা নিশ্চয় আমাৰ জুবিন দায়ে পিন্ধে নেকি জুবিন দায়েতো এনেকুৱা টুপি পিন্ধে আৰু চাওক আৰু এইজন দোকানীজনে কৈ আছে ইমান দাম পুতলাকেইটা দেখি কিবা শ্বাহৰুখ খানৰ মনত পৰিল বা এই চেন্নাই এক্সপ্ৰেছত যে একো কথা নাই কেৱল মুণ্ডি হিলাই থকা এনেকুৱা হৈছে মুণ্ডি হিলাৱা আৰু এই চব ভাগ্য লটাৰী খেল এই ভাইটি না ভণ্টিজনী 7 নম্বৰ ৰিলটোত দিছিলে আৰু এই চকলি ঘূৰি আছে যদি হাতত লাগে পাব যদি নাপায় গ'লে ৰখি যা 12ত ৰ'ল নাপালে 20 টকা গ'ল আৰু দোকানখন দেখিলে শাসন হয় জিলাপি ভুজিয়া বুন্দিয়া কি লাগে আপোনাক তাৰ কাষতে চেণ্ডেলো পাব ফ্ৰীতে নহয় চৰি 50 টকা লাগে ফ্ৰী নহয় দে 50 টকা আৰু ইয়াতে এনেকুৱা বাজি আছে কিবা এখন লিষ্ট আছে ইয়াতে নম্বৰেদি 20 টকা দিয়ক টিকট এটা লওক তাৰপিছত টিকটটো আপুনি স্কেচ কৰে কি কৰে কৰক যদি লাকি নম্বৰটো থাকে পাব যি আছে আৰু যদি নাপায় 20 টকা গ'ল আৰু চাবিৰিং চাওক বিউটি নট টু টাচ চুব মানা কৰিছো 50-60 টকীয়া চাবি আপুনি সেই মানুহজনীক চাওক মানে ফুল বেছি থকা দোকানীৰ মূৰত চাওকহে ৰঙা শিং দুটা মানে খেলা বস্তু মূৰতে টাইপ এনেকুৱা পিন্ধি লৈছে আৰু বাপা ঐ খঙত থকা মহটো যেন লগা হৈছে পুৰা ৰঙা আৰু এইবিলাক চাউলে এটামান ল'ব পাৰিলে ভাল আছিল এই দৰ্জা মুখত আদাই দিয়া পিছে যিহে দাম ক'লে দোকানীজনে বস্তু চালোঁ আৰু তাতে থলোঁ 150 টকা লাগে এটাত বাপা ঐ মোবাইলৰ ৰিচাৰ্জে হৈ যায় 150 টকা তাত দে আৰু এতিয়া যাম আমি সেইখন মীনা বজাৰ এইটো চকৰি বাৰু তাৰে ওচৰতে আছে মীনা বজাৰ তো বলক এবাৰ মীনা বজাৰত প্ৰৱেশ কৰোঁ তো আহি মীনা বজাৰত সোমালোঁ মীনা বজাৰৰ কাষত থকা এই চকৰিকেইটা উঠিব লাগিলে ইয়াতে লাগিব টিকটৰ দাম 50 টকা নুঠি দিয়ক আজি আৰু তোৰ যে চকৰিটো দেখা পাইছে তাতে সেইবিলাক
আৰু এইবিলাক চব মানে আৰু নিজৰ লাক জুৱা খেলাৰ দৰে আৰু এইবিলাক ইয়াৰে মই বেকগ্ৰাউণ্ড একদম নোহোৱা কৰি দিছোঁ কাৰণ ইয়াতে নীল আকাশৰ এমনীয়া গানটো পুৰা হাই স্পীডত বজি আছে আৰু এই এলেকাটো মানে গোটেই মীনা বজাৰে এলেকা চাওক না কিমান দোকান আছে একে ঠাইতে বাপ্পা ঐ মানুহ চাওক এইবিলাক আপোনাৰ চব মীনা বজাৰ মানে ইয়াতে কি খেলিব যি খেলা আপুনি তাকে হ'ব 10 টকা দিয়ক যদি আপোনাৰ লাকত থাকে বা চকৰি পৰা তাতে এটা মুৰ্গী পাব 20 টকা দিয়ক ঘাঁহ পাব আৰু বহুত কিবা কিবি আৰু চাওক না একদম পুৰা চব আহিছে আপোনালোকক ৰাগ দেখুৱালোঁ ময়ো চালোঁ দেখালোঁ আৰু এতিয়া কিবা এটা খাওঁ মানে চাওমিন কিবা এটা খালোঁ আৰু খাই লৈ এতিয়া ঘৰলৈকে যাওঁ ঘৰত যাই মানে মই তো ঘৰলৈকে যাই লওঁ তাৰপিছত কৈ আছোঁ বাকীখিনি কথা তো এইখিনিয়ে আছে যে লখৰা ৰাসৰ ভিডিঅ' লখৰা ৰাস আপোনালোকে চালে কেনেকুৱা লাগিল জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰে এইখিনিয়ে আজিলৈকে বাই তো বাকীখিনি জানে আৰু লাইক কমেণ্ট শ্বেয়াৰ যি কৰে বাই